না মই ঘূৰিছোঁ ঘূৰাটো আমি উত্তৰ চাইডত ঘূৰিছিলোঁ প্ৰথমবাৰ আজি মই শান্তিনগৰত আমাৰ 8টা ভোট চেণ্টাৰ আছে ইয়াত 8টা ভোটাৰ চেণ্টাৰৰ মানুহবিলাক লৈ মই আজি প্ৰথমবাৰ সভা কৰিছোঁ আমি আজি চাইনটো বিৰাট ভাল দেখিছোঁ সবাই আহিছে সকলোৱে আহি পেলাই আজি আমাৰ লগত এই সভাৰ উপস্থিত হৈছে তাৰ কাৰণে মই এই শান্তিনগৰ বাসীক আজি মই ধন্যবাদ দিছোঁ আমি ভাবা নাই যে আমাৰ লগত এতিয়াও আমাৰ লগত শান্তিনগৰৰ মানুহ ইমান যে মোক মৰম কৰে আৰু অত যে আমাক কি কয়তো মৰম কৰে আৰু চাপোৰ্ট কৰে এইটো মই কল্পনা কৰিব নাছিলোঁ আজি মই দেখা পাইছোঁ আজি যিমান দ্বিতীয় সময়ত তেখেতসকলক মোক ভোট দি পেলাই জয়যুক্ত কৰিছিলে তেখেতসকলে আজিও মোৰ লগত মানে 65% আছে বাকী পাৰ্টি ইফালে আছে ইউপিএল বাকী শান্তিনগৰত 65% মানুহ আজিও আমাৰ লগত পুৰা আছোঁ আৰু যিমান পুৰণা কাৰ্যকৰ্তাসকল আছে আমাৰ লগত আজিও আছে বাকী কয়েকজনে বেলেগ পাৰ্টি গৈছে আৰু পুৰণা পাৰ্টিত থাকিছে আৰু টেনশ্যন নাই আমাৰ এইটোতো আজিৰ দিনত 100% মই ক'ব পাৰিম যিহেতু সেইদিনা আমাৰ সিঙ্গাল ছাৰে আহিছে সকলো মণ্ডলৰ পৰা তেখেতসকলে সিঙ্গাল ছাৰে পৰামৰ্শ লৈছে কোন জেগাত জিকিব কোন জেগাত নিজিকিব এতিয়া সবাইকে মণ্ডল অকলে মাতি পেলাই ডিছকাছ কৰিছে আমাৰ কেণ্ডিডেটবিলাকত সোমাব দিয়া নাই খালি মণ্ডল সভাপতি কৰ্মীবিলাকৰ লগত আলোচনা কৰি অলৰেডি আমাৰ মণ্ডল সভাপতি কোৱা মতে ৰাজীৱ বাঙ্গাল ফাইনেল টিকেট কিন্তু মই আশাবাদী 100% পাব যেটো আমাৰ বিজেতো আজিৰ দিনত 100% মই জিকিম আজিৰ দিনত খেলিলে মই জিকিম যেহেতু মোৰ ভোটাৰ্ছ অলৰেডি 22,000 আছে এতিয়া 22,000 আছে 18,000 মানুহ কৰিলেতো মোৰ 18,000 ভোট থাকি যায় এটোতো আমাৰ ইউপিএল বিপিএল বিজেপি টিম কোনে ইলেকশ্যন হ'ব আজি এই বছৰত জিকাৰ কাৰণে ইমান ভোট নালাগে কংগ্ৰেছ থাকিব অনাবৰো থাকিব তৃণমূল থাকিব অল্টাৰনেটিভ পাৰ্টি থাকিব 12-13 জিকি যাম এই ভোটতো আমাৰ হাততে এনেই আছে কোনো টেনশ্যনে নাই আমাৰ সেইদিনা আলোচনা কৰা মতে 12টা মণ্ডলতো লিখিলিম যেহেতু আমাৰ দেবৰগাঁও সমষ্টি আমাৰ হাগ্ৰামা চাৰকে সমষ্টি তাতে লিখিলিম বাকী 11টাত কিনিম বোলে মণ্ডল সভাপতি অকলে খেলিব লাগে বোলে যিমান কৰিছে এইটো আজিলৈকে ফাইনেল হোৱা নাই কিমান খেলে আমাৰ যিবিলাক এডিচিং আছে EMRMC তেখেতসকল টিকেটটো ফাইনেল কোনো টেনশ্যন ল'ব লগা নাই এইটো ফাইনেল